Hey guys, মই সুকন্যা মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। Hi everyone, good morning. আজিও এটা ব্লগ ষ্টাৰ্ট কৰো বুলি ভাবিছিলো। আজি শুই উঠা দেৰি হ'ল, 6টাই বাজিলে শুই উঠোতে। তাৰপিছত অলপ মেডিটেশ্যন কৰি ললো। তাৰপিছত ঘৰৰ কামখিনি যিখিনি ৰেগুলাৰ থাকে সেইখিনি কৰি ললো। এতিয়া 8টা বাজিছে। আজিও মোৰ কাৰণে এটা বিশেষ দিন। কিবা কিবি এটা বনাম, আপোনালোকক দেখুৱাই যাম, চাই যাব। আজি বিশেষ দিনটো হৈছে মোৰ জন্মদিউতাগৰাকী আজি জন্মদিন, মানে মোৰ মা। আজি ভাবিছোঁ মই ব্ৰেকফাষ্টৰ পৰা বনাম, মাক একো কাম কৰিবলৈ নিদিওঁ বুলি ভাবিছোঁ। মায়ে নালাগে বুলিয়ে কৈছিলে, কিন্তু মই ভাবিছোঁ মাহঁতে সদায় কৰিয়ে থাকে আমাৰ কাৰণে, এদিন কৰাটো একো ডাঙৰ কথা নহয় জানো। আৰু কোনো তেনেকৈ মানুহ নাহে, আমি ঘৰৰ মানুহকেইটাই আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনী আহিলে আহিব পাৰে। তাইও একদম নিজৰ মাকৰ নিচিনাকৈ ভাবে। কিবা কিবি সৰু সুৰা কিবা এটা কৰিম বুলি ভাবিছোঁ। মই ভাবোঁ যে মাদাৰ্ছ ডে' ফাদাৰ্ছ ডে' বুলি বেলেগ এটা দিন নালাগে, সদায় মাক বাপেকৰ দিন, আৰু বেলেগকৈ এনেকৈ চেলিব্ৰেট কৰিবলৈ আৰু দিন নালাগে। তথাপিও কেতিয়াবা আমি স্পেচিয়েল ফিল কৰাই চাব লাগে। ঠিক আছে, আৰু বিশেষ একো নকওঁ, এনেও বহুতখিনি ক'লোৱেই। এতিয়া ভাতটো ধুই ব্ৰেকফাষ্টত লাগোঁ, নহ'লে দেৰি হৈ যাব। গা ধুই আহিলোঁ, এতিয়া ব্ৰেকফাষ্টটো বনাই ল'লোঁ। এতিয়া খাই ল'ম। পাপাই ইমান লৰালৰি কৰিলে, আপোনালোকক দেখুৱাবলৈ নাপালোঁ কি বনালোঁ। এয়া এনেকৈ পাল মাৰি থৈ দিলোঁ মই। এতিয়া খাই ল'ম। কি দিম ন? এইটো এয়া নাখায়, ৰুটি বিস্কুট দিব লাগিব। মেকুৰী এজনী আছে মাহত। ওচৰৰ দোকান এখনলৈ আহিবলগীয়া হৈছে, এতিয়া আহি আছোঁ। এতিয়া ভোগ দৈখন দেখুৱাম, ৰ'ব আপোনালোকক। এতিয়া এইখন চাওক, ভোগ দৈ, লেতেৰালটা পানী। পালোহি আৰু দোকান। এতিয়া পিছত আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। দোকানৰ পৰা আহিলোঁ। এতিয়া দোকানৰ পৰা আহি চিধা হাত মুখ ধুই পেলাই চিধি আৰু বনোৱাতহে লাগিছোঁ আৰু, কাৰণ গোটেইখিনি বনাম বুলি মাক ৰাতিপুৱাই কৈ থ'লোঁ, আৰু এতিয়া মোৰ অৱস্থা বেয়া হৈ গৈছেগৈ একেবাৰে। আৰু এতিয়া মাছৰ জোল বনাই আছোঁ মই, কোমোৰা বিলাহী মাছ। অলপ দেখুৱাই যাম, চাই যাব। মই আজি চিকেনটো বনোৱাহে দেখুৱাম আপোনালোকক। আজি অলপ বেলেগ ষ্টাইলত চিকেন অকণমান বনাম বুলি ভাবিছিলোঁ, আপোনালোকক দেখুৱাই যাম, চাই যাব। আজি আমাৰ মাংসটোৰ বাবে কি লাগিব চাওঁচোন আহক। ইয়াৰ কাৰণে আমাক গোটা মছলা কিছুমান লাগিব। এয়া গোটা ধনিয়া লৈছোঁ, 1 চামুচমানেই হ'ব। এয়া 3টা শুকান জলকীয়া, 3 টুকুৰ ডালচেনি, এয়া 5টামান লং, 1 ইঞ্চি আদা, এয়া নহৰু 15 ফুটামান হ'ব, এয়া জালুক 15টামান হ'ব, আৰু এয়া জিৰা গুড়ি। আপোনালোকে গোটা জিৰা থাকিলে গোটা জিৰা ল'ব। মোৰ ওচৰত গোটা জিৰা নাছিলে, সেইবাবে মই নাই লোৱা। গোটা জিৰা হ'লে বেছি ভাল। আৰু আমাক 2 চামুচ ভিনেগাৰ লাগিব। এইখিনি আমি এতিয়া মিক্সিত মাৰি ল'ম। চিকেনখিনি ধুই ল'লোঁ। এতিয়া এইখিনি মই আধা কেজি লৈছোঁ, আৰু এইখিনি যে মছলাখিনি আপোনালোকক দেখুৱাইছিলোঁ সেইখিনি পিচি ল'লোঁ। এই কেৰাহীটোতে মই বনাম, এইটো খালি কেৰাহীটো অকণমান ডাঠ ল'ব লাগিব। আৰু এইখিনি দি ইয়াতে থৈ ল'ম, সেইটো কাৰণে মাংসখিনি। এয়া মছলাখিনি দি ল'লোঁ। এতিয়া 2টা ডাঙৰ চাইজৰ পিঁয়াজ কাটি ল'লোঁ, এতিয়া ইয়াত দি ল'ম। আৰু আমি এতিয়া দিব লাগিব নিমখ 1 চামুচ, আৰু চেনি আধা চামুচ। চেনি দিয়াটো বহুত জৰুৰী দেই। চেনি আধা চামুচ দি ল'লোঁ। যিসকলে চেনি নাখায় সেইসকলে গুড় অকণমান হ'লেও দিব। এয়া ৰিফাইন দি ল'ব, 50 গ্ৰামমান দিব লাগিব আমি। এতিয়া ভালকৈ সানি ল'ম, আৰু এতিয়া হালধি 1 চামুচ দি ল'ম।
ভালকৈ সানিব লাগিব বহুত মানে জোৰে জোৰে এনেকৈ যিটো একেবাৰে ফেনেকি সনা বুলি কয় আৰু একদম পিঁয়াজবোৰ এনেকৈ মোহাৰি মোহাৰি সানি ল'ব সনাটো এনেকৈ সনাটো বহুত জৰুৰী হয় এতিয়া মই ইয়াত আলু এটা দি ল'লোঁ আলু নিদিলেও হয় মানে আলু নিদিয়াকৈ বনাই এনেই কিন্তু আলু নহ'লে মাংসত বেয়া পাওঁ সেইবাবে মই আলু এটা লৈ লৈছোঁ এনেকৈ এইটো গোৱান চিকেন বুলি কয় আৰু এইটো আমাৰ ঘৰত চবৰে ফেভাৰেট মোৰো ফেভাৰেট চবৰে আৰু এইটো মই এনেই এদিনৰ কাৰণে থৈ দিব লাগে মেৰিনেট হ'বলৈ কিন্তু মই সময় নাই কাৰণে আধা ঘণ্টাহে থ'ম এয়া চিকেনখিনি মেৰিনেট কৰা আধা ঘণ্টা হৈ গ'ল এতিয়া আমি গেছত এয়া উঠাই ল'ম ইয়াত খালি অকণমানো পানী দিব নোৱাৰে এইখিনি এনেকৈয়ে বনাব লাগিব এতিয়া গেছত উঠাই ল'ম এনেকৈ এইখিনি গেছত উঠাই ল'লোঁ একেবাৰে মাজে মাজে খালি চাই থাকিব যে তলত লাগিছে নেকি একেবাৰে মই চিমত দি ল'লোঁ খালি সেইটো কাৰণে পাত্ৰটো বহুত ডাঠ ল'ব লাগে কেৰাহীটো মই সেইবাবে ডাঠ লোৱাৰ কথা কৈছিলোঁ আপোনালোকে যিহতে বনাওক অলপ ডাঠ ল'ব পাত্ৰটো ঢাকনি ল'ব যে ভাপটো ছাইডৰ পৰা ওলাই যাব নোৱাৰে মোৰ এইখিনিতে এটা ফুটা আছিলে ঢাকনিখনত সেইটো মই মাৰি ল'লোঁ কাগজ দি আপোনালোকেও এনেকৈ মাৰি ল'ব এইফালে পটলো ফ্ৰাই কৰি আছোঁ এয়া ঢেকীয়া ভাজিবলৈ আছে কুটি লৈছোঁ এয়া চাওক চিকেনখিনিৰ পৰা পানী ওলাইছে মই লৰাই আছোঁ মাজে মাজে এনেকৈ আপোনালোকে লৰাই থাকিব তলত লাগিছে নি চাই থাকিব চাওক মাংসখিনি হৈ গ'ল এয়া এতিয়া গেছটো অফ কৰি ল'লোঁ প্ৰায় 40 মিনিটমানেই লাগিলে চিমতে দি ভাজিলোঁ গোটেইখিনি এয়াই আজি মই বনোৱা থালিখন এয়া মাংস এয়া ঢেকীয়া আলু ভাজি এয়া পটল ফ্ৰাই এয়া কোমোৰা বিলাহী মাছ এয়া বিলাহী পোৰা পিটিকা নেমু এয়াই ঠিক আছে খাই লওঁ এতিয়া বহুত দেৰি হৈ গৈছে আৰু মানে কেনেকুৱা হৈছে চিকেনটো বহুত টেষ্টি হৈছে আপোনালোকে এদিন ট্ৰাই কৰি চাব ভাল পাব যিসকলে ট্ৰাই কৰা নাই আগতে ঠিক আছে খাই লওঁ এতিয়া একেবাৰে ব্লগটোৰ কাৰণে সময় দিব পৰা নাই বহুত বেয়া লাগিছে মনটো আলহীও আহিলে অলপ ব্যস্ত থাকিব লগা হ'ল তাৰ মাজতে মই কেক এটা উঠাই থৈছিলোঁ আপোনালোকক দেখুৱাবলৈ নহ'লে কেনেকৈ বনালোঁ পিছত মই কেতিয়াবা ভিডিঅ' কৰিলে আপোনালোকক লগত শ্বেয়াৰ কৰিম বাৰু এতিয়া কেকটো আপোনালোকক দেখুৱাওঁ এইটো ষ্টিম লেয়াৰ কেক বুলি কয় এইটো ৰেচিপিটো মই আপোনালোকৰ লগত সোনকালে শ্বেয়াৰ কৰি আছোঁ খাবলৈ বেয়া হোৱা নাই বাৰু ভালেই হৈছে দেখিবলৈও খুব ধুনীয়া লাগিছে হেই গাইজ গুড মৰ্ণিং বহুত বেয়া লাগিছে কালি ব্লগটো কমপ্লিট কৰিব নোৱাৰিলোঁ যিহেতু মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে বহুতখিনি প্লেন কৰি থৈছিলোঁ মাৰ বাৰ্থডে ইটো সিটো কৰিম বুলি আৰু শনি দেওবাৰে ইয়াত লকডাউন থাকে সেইবাবে প্লেনবোৰ কেঞ্চেল হৈ গ'ল আৰু মোৰ লগৰজনীও গা বেয়া হোৱাৰ বাবে তাইও আহিব নোৱাৰিলে কিন্তু তথাপিও দিনটো ভালকৈ গ'ল মোৰ বৌ এজনী আৰু ভাগিন আহিলে মাক ছাৰপ্ৰাইজ দিবলৈ নোকোৱাকৈ সময়টো বহুত পাছ হ'ল ভাল লাগিলে আৰু তাৰপিছত মাৰ গাটো অলপ বেয়া হ'ল সেইবাবে ময়ো ৰাতি আকৌ ভাত বনাব লগা হ'ল সেইবাবে ভিডিঅ' কৰা নহ'লে বহুত ভাগৰ লাগিলে এতিয়াও মায়ে মই এফালে যাব লাগিব বেংকত বহুত আৰ্জেণ্ট হয় সেইবাবে যাব লাগিব আৰু ইমানতে ব্লগটো সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ নিউ ভিউৱাৰ্ছখিনিয়ে আৰু আপোনালোকলৈ নতুন নতুন বস্তু লৈ আহি থাকিম ৰেচিপি হেয়াৰ টিপছ স্কিন টিপছ সকলোবোৰ আপোনালোকৰ আনি থাকিম চাই থাকিব ছাপোৰ্ট কৰিব আজিলৈ ইমানে বাই বাই